এই মই ঠিকি আছিলো ৰ'ব, এই ফুটাটো এবাৰ ক'ৰ পৰা আহিল। এই আপোনাক দেখি মোৰ বেলেঞ্চটো হেৰাই গ'ল। চিনেমাৰ নায়িকা যেন লাগিছিল। প্ৰেমত পৰিছ নেকি? প্ৰেমত পৰা নাই কাৰোবাক দেখা পাইহে মনটো উৰি উৰি গৈছে। হয় নেকি? আছো দে লগত, চিন্তা নকৰিবি। কি কৰিছ? ভৱেন দা নেকি? অলপ এনে বহি আছো। কাৰোবাক প্ৰেমত পৰিছ নেকি? প্ৰেমত পৰা নাই, কিন্তু কাৰোবাক দেখি মানে ভাল লাগিছে। দিয়ক দিয়ক ভৱেন দা যাব। নহয় গাঁৱৰ মানুহবিলাক অলপ বেলেগ দেই। এজন পাগল ল'ৰা লগ পাইছোহে বাৰু এতিয়ালৈ। দীপ ভালে নেকি? কালিয়ে চহৰৰ পৰা আহিছে। আপুনি বুলি নকলেও হ'ব দিয়া, তুমি বুলিয়ে ক'বা। মই যিহেতু গাঁৱৰ ৰোমান্টিক হিৰো। ভাল গান এটা গাবি কিন্তু দেই। গাব লাগিব গান এটা আছে তেতিয়াহ'লে তাকে গোটেইকেইটা অহা হৈ ভাল আছিলে, তথাপিও আলোচনাটো আৰম্ভ কৰি দিব ন। এতিয়া তহঁতে চবেই গম পাইছই আমাৰ আগন্তুক যি অনুষ্ঠানৰ কাৰণে সেইখন নাটক কৰিম বুলি ভাবিছিলোঁ। নাটকখন এতিয়া আমি কৰিব লাগে, হয়নে নহয়? এতিয়া তাকে ভাবিছোঁ আমাৰ ইয়াৰে প্ৰয়াত শিল্পী প্ৰদ্যুম্ন ৰাজখোৱা, তেখেত বৰ্তমান পৰলোকগামী হৈছে। তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ভাবিছোঁ তেখেতৰ এখন নাটককে আমি এইবাৰ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ যি আগন্তুক যিসকল ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকৰ মাজত যাতে তেওঁৰ সৃষ্টিৰাজিটো থাকি যায়, আমি সেইটোকে ভাবি পেলাই এইবাৰ ভাবিছোঁ তেওঁৰ নাটক এখনকে কৰিম বুলি ভাবিছোঁ। ঠিকে আছে ঠিকে আছে, বেয়া হ'ব নেকি? ঠিক আছে, ভালে হ'ব ন? গতিকে আলোচনাখিনি কৰি কেনেকৈ তাক কি পাৰ্ট দিয়া যায় আৰু নাটকখন কোনখন নাটক কৰা যায় গোটেইখিনি আলোচনা এটা কৰিব লাগে আৰু ইমানে। এতিয়া তহঁতক দায়িত্ব দিলোঁ গোটেই কামখিনি যাতে ধুনীয়াকৈ হৈ যায়, নাটকখন যাতে ধুনীয়াকৈ ৰিহাৰ্চল কৰি ক'ত কৰ কেনেকৈ কৰ গোটেইখিনি আলোচনাটো কৰিব লাগিব। আৰু আলোচনাটো এই জীবন তোমার বাবেই যেন
জানত বহি তোমাৰ কথা ভাবি হাঁহি মাৰি আনন্দত মতলীয়া সকলোবোৰে কয় হয় প্ৰেমৰ পাগলামি তোমাৰ হাঁহিত পোৱা নামে তোমাৰ চকুত সপোন জাগে মনৰ আকাশত তুমি আহি ৰঙীন মেঘৰ ঘৰ সাজে এটি মাততেই হৃদয় কপে এটি চাৱনিত সমৰৈ ৰৈ তোমাৰ প্ৰেমৰ নিৰখুৰে জীৱনটো নতুনকৈ তুমি মোক দেখিলে ইমান কিয় খং কৰা অ? আপুনি বেছি কথা কয় অ'। কি ক'বা, মই যে কথা নকওঁ ন, মোৰ ভিতৰত ট্ৰেফিক জাম হৈ যায়। হয় নেকি? মোৰ হৃদয়ৰে একমাত্ৰ ধ্বনি এই যে প্ৰেমৰ পাগলামি হেৰাই যাও তোমাৰ সান্নিধ্য হাতত হাত ধৰি আগুৱা একেলগে পিতাই মই বিয়া কথা ভাবি আছো কি কৰোঁ বিয়া পাতৰ কি নাপাতৰ এতিয়া মই বিয়াৰ কথা ভবা নাই, মোৰ চিলেবাছতহে আছে বাৰু। মানে এক্সাম কৰি আছো ন ৰিজাল্ট আহিলে জনাম আৰু কিবা হয় ঠিক নাই। ভগৱানে জানে আৰু ৰিজাল্ট কি আহে আৰু আমাৰ কপালত বা কি লিখা আছে, ভালেই আছে নে বেয়া আছে, এতিয়া কেনেকৈ ক'ম। কি হ'ল তোমাৰ? মই চাগে আকৌ চহৰলৈ যাব লাগিব। এতিয়া দেখোন মোৰ গাঁওখন বৰিঙে হৈ যাব। বিয়াখন খাবলৈ কেতিয়া পাম? মই কিন্তু বিয়া খাব ৰেডি হৈয়ে আছো। ভগৱানে কৰিলে সোনকালে খাব পাব ৰ'ব। হয় নেকি? দে লাগি থাক, মই ভগৱানক প্ৰাৰ্থনা কৰিম দে। অলপ লাহে লাহে চলাবা দেই। এতিয়া চিন্তা নকৰিবা, এতিয়া মোৰ বেলেঞ্চ পাৰফেক্ট হৈ গ'ল।